জুবিনদাৰ মোবাইলত কি পালে আৰক্ষীয়ে বা CIDয়ে জুবিনদাৰ মোবাইলটো আগৰ দৰে হৈ আছে নে সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ মোবাইলৰ পৰা সকলো প্ৰমাণ পত্ৰ নাইকিয়া কৰি দিলে নমস্কাৰ আজি আপোনালোকৰ সৈতে মই যোনটো কথা কম বুলি ভাবিছো সেই কথাটো 100% প্ৰতিজন মানুহৰ মনলৈ আহি আছে আৰু সেই কথাটো হৈছে যে জুবিনদাৰ মোবাইলটো কি হ'ল জুবিনদাৰ মোবাইলত থকা সম্পূৰ্ণ তথ্য CIDয়ে পালে নে জুবিনদাৰ মোবাইলটো আগৰ দৰে হৈ আছে নে সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ মোবাইলৰ পৰা সকলো প্ৰমাণ পত্ৰ নাইকিয়া কৰি দিলে আৰু এতিয়া CIDয়ে জুবিনদাৰ মোবাইলৰ পৰা যিবোৰ তথ্য প্ৰমাণ পাতি নাইকিয়া কৰি দিলে সিদ্ধাৰ্থ শৰ্মাই সেই সকলোবোৰ ঘূৰাই আনিব পাৰিবনে এই কথাষাৰ আমাৰ প্ৰত্যেকৰে মনত সোমাই আছে গতিকে আপোনালোকে ভিডিঅটো অকণ স্কিপ নকৰিব এই ভিডিঅটোত সেই বিষয়ে কিছু কথা আলোচনা কৰিম একদম শেষলৈকে চাব ভিডিঅটো মই অনুৰোধ কৰিছো আৰু প্ৰথম কথাটো হ'ল যে জুবিনদাক যেতিয়া অসমলৈ লৈ অনা হৈছিল সেই সময়ত জুবিনদাৰ কিছুমান বস্তু ঘূৰাই দিছিল যদিও সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ কিছুমান নথিপত্ৰ আৰু মোবাইল ফোনটো দিবলৈ অমান্তি হৈছিল বুলি আমি সকলোৱে জানো সন্দীপন গাৰ্গে যেতিয়া বিচাৰিছিল মোবাইলটো জুবিনদাৰ মোবাইলটো তেতিয়া সিদ্ধাৰ্থ শৰ্মাই নিদু বুলি কৈছিল আৰু তাৰ পিছত জুবিনদাক আমাৰ অসমলৈ লৈ অনা হ'ল জুবিনদা নাইকিয়া হোৱা আজি 13-14 দিন হ'ল যদিও মানুহে যে জুবিনদাক এক মুহূৰ্তৰ কাৰণেও পাহৰিব পৰা নাই সেই কথাষাৰ মই ক'বই নালাগে প্ৰতিজন অসমীয়াই জানে যে আমাৰ মনত কেনেকুৱা এটা ভাৱৰ সৃষ্টি হৈ আছে কেনেকৈ আমি অশান্তিৰ দিনবোৰ পাৰ কৰি আছো গতিকে প্ৰথম কথাটো হ'ল যে সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ মোবাইলটো ৰাখি থবলৈ ক'ত সাহস পালে আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ মোবাইলটো ৰাখি থোৱাটোই বহুত ডাঙৰ এটা ভুল কৰিলে হি ভাবিছিলে যে জুবিনদাৰ মোবাইলটো মই ৰাখি থম জুবিনদাৰ মোবাইলত কি আছে কি প্ৰমাণ পত্ৰ তথ্য আছে সকলোবোৰ ডিলিট কৰি দিম নাইকিয়া কৰি দিম নথিপত্ৰ সকলো শেষ কৰি দিম তাৰ পিছত মই গৈ পিনি অসমত ধৰা দিম যে মই নিৰ্দোষী মোক কোনেও প্ৰমাণ কৰি দেখাব নোৱাৰে যে মই জুবিনদাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ আছো বা জুবিনদা মোৰ কাৰণেহে যে আজি নাইকিয়া হ'ল এই কথাষাৰ কোনেও গম নাপাব বুলি ভাবিছিলে সিদ্ধাৰ্থ শৰ্মাই কিন্তু হি কি বুলি ভাবিছে অসমবাসী ৰাইজক মূৰ্খ বুলি ভাবিছে নে অকৰা বুলি ভাবিছে নে একো কথা বুজি নাপায় বুলি ভাবিছে হি নিজকে বহুত টেঙৰ বুলি ভাবিছে নেকি নে হি ভাবিছে যে আমাৰ অসম আৰক্ষী একোৱে নাজানে আমাৰ অসম আৰক্ষী একো জ্ঞান নাই হি একদম ডিলিট কৰি দিব মোবাইলৰ পৰা সকলো নাইকিয়া কৰি দিব আৰু হি বাচি যাব সেই বুলি ভাবিছে নেকি হি ভাবিয়ে পোৱা নাই যে আমাৰ অসমৰ আৰক্ষীয়ে কেনেকৈ তাক জালত ফচাই পেলালে হি ভাবি পোৱা নাই গতিকে হি মোবাইলটো নি বহুত ডাঙৰ ভুল কৰিলে জানিব পৰা মতে জুবিনদাৰ মোবাইলৰ পৰা সিদ্ধাৰ্থ শৰ্মাই সকলোবোৰ মানে প্ৰমাণ পত্ৰ ডিলিট কৰি দিছে ডিলিটটো কৰিবই আমি সকলোৱে এখাৰ মানে জানিবলগীয়া কথাই নহলেনো হি মোবাইলটো কিয় ৰাখিলেহেঁতেন নিজৰ হাতত হি যদি নিৰ্দোষী হ'লহেঁতেন হি তেতিয়া মোবাইলটো নাৰাখিলেহেঁতেন অসমলৈ আহিবলৈ হি সাহস কৰিলেহেঁতেন হি দুখী গতিকে হি মোবাইলটো ৰাখি সকলোবোৰ তথ্য ডিলিট কৰিছে আৰু এতিয়া জুবিনদাৰ মোবাইলত থকা সকলোবোৰ তথ্য CIDয়ে কিবাটো প্ৰকাৰে উলিয়াব পাৰিবই মই বিশ্বাস কৰোঁ মই ভাবো যে তেওঁৰ মোবাইলত হয়তো কি কাৰ লগত কি কথা পাতিছিলে জুবিনদাই সেই সকলোবোৰ কথা হয়তো CIDয়ে উলিয়াব পাৰিব আৰু সেইখিনি ব্যৱস্থা হয়তো আছে গতিকে আশা কৰিছো যে CIDয়ে জুবিনদাৰ মোবাইলটোত কি প্ৰমাণ পত্ৰ তথ্য হেৰাই গৈছিলে সেই সকলোবোৰ উলিয়াবলৈ চেষ্টা কৰক আৰু গতিকে আমি সকলোৱে প্ৰতিবাদ কৰিব লাগে যে এই জুবিনদাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা হত্যা বুলিয়ে কৈছো কাৰণ আমি ভিডিঅ'বিলাকত দেখি আছো যে সিহঁতে কেনেকৈ জুবিনদাক মানে মৃত্যুৰ মুখলৈ ঠেলি দিলে গতিকে আমি কোনেও পাহৰি যাব নালাগিব এই কথাষাৰ 13-14 দিন আমি অসমবাসীয়ে কেনেকৈ বুকুত একোৰা জুই লৈ প্ৰতিটো ছেকেণ্ডত প্ৰতিটো সময়ত জুবিনদাক মনত পেলাই জীয়াই আছো গতিকে আমি কোনেও পাহৰি যাব নালাগে এই কথাষাৰ আমি সকলোৱে মই ক'বই নালাগে আমি সকলোৱে মুঠতে মই যে আপোনালোকক এইবোৰ কথা কৈ আছো আচলতে এইবোৰ ক'বই নালাগে আমি সকলোৱে লগ হৈ এই দুখীকেইটাৰ মানে ফাঁচি আমি দাবী কৰিব লাগে আৰু মই ভাবো যে সিহঁতে এতিয়া জেলতে থাকক কাৰণ ওলাই আহিলে কোন সময়ত কোনে কি কৰি দিব হয়তো ঠিক নাই কাৰণ জুবিনদাৰ কাৰণে আমাৰ অসমখন পাগল সিহঁতক দেখিলে যে ৰৈ থাকিব পাৰিব কোনোবাই মই সেইটো বিশ্বাস নকৰো কিন্তু সেইটো কাম কৰিব নালাগে নিজৰ আইনখন হাতত তুলি ল'ব নালাগে কিন্তু হ'লেও সিহঁতে এতিয়া জেলত থাকক আৰু উচিত ন্যায় লাগে আমাক জুবিনদাক আজি যে আমি হেৰুৱালো তাৰ বাবে মানে আমাক উচিত ন্যায় দিয়ক তাকে ভগৱানৰ ওচৰত মই হাজাৰবাৰ প্ৰাৰ্থনা জনাইছো যে জুবিনদাই যাতে ন্যায় পাওক